এনেকুৱা হ'লে মই ইউটিউব সঁচাকৈ বাদ দি দিম সঁচা বাদ দি দিম মই এতিয়া শিষ্টাচাৰৰ কথা মোক কৈ লাভ নাই যিসকলে কৈছে তাতকৈ মোৰ বহুত বেছি শিষ্টাচাৰ বহুত ওপৰত আছে গতিকে শিষ্টাচাৰৰ কথা মোক কৈ লাভ নাই এইবিলাক শিষ্টাচাৰ নিজৰ নিজৰ লগত ৰাখক নমস্কাৰ আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ তো কথাটো হ'ল মই আজি মানে কিছুমান প্ৰাণীৰ কথা ক'ব বিচাৰিছোঁ মানে কিছুমান মানুহৰ কথা মানে মই কিবা এটা কৰিলেও দায় এতিয়া নকৰিলেও দায় অমুক কৰিলেও দায় তমুক কৰিলেও দায় ইটো কৰিলে দায় সিটো কৰিলেও দায় এতিয়া মানে মুঠতে মই গোটেইখিনি দায়ী কি প্ৰসংগত ক'লো মই আপোনালোকক কৈ আছোঁ মানে কথাটো হ'ল মই ভিডিঅ' বনাওঁ আপোনালোকে চাই বাৰু চাই থকা কেইজনে গমেই পাইছে আৰু পৰহি এটা মই ৰিলছ বনাইছিলোঁ আৰু ভিডিঅ' দি থাকোঁ মই অলপ হাঁহি ধেমালি কিবা কিবি আপোনালোকে যদি ভাল পায় চাই বাৰু যদি ভাল নাপায় তেনেহ'লে কিয় চাব সেইটো কথা ন সেইটো কথা তো এতিয়া দুই চাৰিজনে কৈ আছে যে ইয়াৰ লাজ চাজ নাই নেকি ইয়াৰ সন্মান নাই নেকি মই অসন্মান কৰিব লগা কি কাম কৰিছোঁ মই অসন্মান আৰু নীলাজ হ'ব লগা মই কি কাম কৰিছোঁ সকলোকে কোৱা নাই মই দুই চাৰিজনকে কৈছোঁ যিয়ে কৈছে তেওঁলোকে গম পাব বাৰু মই নীলাজ হ'ব লগা কি কাম কৰিছোঁ মই থৰি না মই কাপোৰ খুলি ডেন্স কৰি আছোঁ থৰি না মই নগ্ন হৈ আছোঁ নে ভিডিঅ' বনাইছোঁ তেনেকৈ মই নগ্ন হৈ পেলাই মইতো সেইবিলাক কৰা নাই মই কি কৰিছোঁ কাৰোবাক মই কিবা ক্ষতি কৰিছোঁ নেকি বা ক্ষতি কৰিব যায় মই কিবা ভিডিঅ' বনাইছোঁ নেকি মই এইবিলাক ক'তো কৰা নাই মানে কি আপোনালোকৰ মতে কি মই যদি কাৰোবাক মাৰিব গ'লোঁ হয় কাৰোবাক যদি মই দম দিব গ'লোঁ হয় কাৰোবাৰ লগত যদি মই মুখ চুপতি মাৰি থাকিলোঁ হয় তেতিয়া বেলেগ কথা আছিল কিন্তু মই কৰিছোঁ কি মই কাৰোতো অশান্তিকৰ কাম কৰা নাই মই মোৰ কাম কৰি গৈ আছোঁ যিখিনি জানো সেইখিনি আপোনালোকৰ ওচৰত উপস্থাপন কৰাই আছোঁ মইতো কাকো ক্ষতি কৰা নাই নে ক্ষতি কৰিছোঁ মই তেতিয়া কওক যদি মই কাৰোবাক পাৰ্চনেলি মই মানে কি কৰিছোঁ ক্ষতি কৰিছোঁ আক্ৰমণ কৰিছোঁ তেতিয়া কওক বেয়া পাইছে কিবা হেৰি হৈছে মোক সেইটো ভিডিঅ'ত কমেণ্টত জনালে হ'ল ক'লে হ'ল কথাখিনি তো ইমান বেলেগৰ আগত কোৱাৰ কি প্ৰয়োজন আছিল কিবা ক'ব লগা আছে মোক চিধা ক'লে হ'ল মোৰ সন্মুখত কওক বেলেগৰ সন্মুখৰ আগত কৈ কিয় নামৰ্দৰ কিছুমান পৰিচয় দিয়ে সেইবিলাক পৰিচয় কিয় দিয়ে যদি দম আছে মোৰ সন্মুখত কওক মই সেইটো কওক যদি দম আছে সেইটো মোৰ ওচৰত কওক বেলেগৰ আগত ক'লে কি হ'ব মই জানিম নে বুজিম নে শিকিম একোতো নহয় মোৰ মই নীলাজ হ'ব লগা কি কাম কৰি আছোঁ মই কি কৰি আছোঁ আৰু শিষ্টাচাৰৰ কথা শিষ্টাচাৰৰ কথা মোক কৈ লাভ নাই যিসকলে কৈছে তাতকৈ মোৰ বহুত বেছি শিষ্টাচাৰ বহুত ওপৰত আছে গতিকে শিষ্টাচাৰৰ কথা মোক কৈ লাভ নাই এইবিলাক শিষ্টাচাৰ নিজৰ লগত ৰাখক আৰু সেইবিলাকৰ শিষ্টাচাৰ যদি মই ক'ব লাগে তেতিয়া কথাটো বেয়া হ'ব কাৰণ মোৰ শিষ্টাচাৰ মোৰ ফেমিলিয়ে ভালকৈ দিছে মই কাক কি ব্যৱহাৰ কৰোঁ মোৰ ছ'চাইটিয়ে ক'ব গতিকে সেইখিনি মোৰ আগত লেকচাৰ দি লাভ নাই মোৰ কিবা চাই ভাল লগা নাই নাচালে হ'ল সেইখিনি চিধা কথা ভাল লগাসকলে বাৰু চায়ে আছে ভাল লগাসকলে চায়ে আছে আৰু মই সকলোকে কোৱা নাই ইয়াতে 2-3জনহে আছে গতিকে মই আপোনালোক গোটেইখিনি সকলোকে কোৱা নাই এই 2-3জনকহে মই কৈছোঁ কথাখিনি কাৰণ পিছত কৈয়ে থাকে ন আগত ক'ব লাগে যদি ক্ষমতা আছে যদি সেইখিনি দম আছে আগত ক'লে হ'ল সেইখিনি ময়ো বুজি পাম ময়ো শিকিম মোৰো ভুল মৰিব বেলেগৰ আগত সমালোচনা কৰি কিহৰ প্ৰয়োজন কৰিব ইচ্ছা আছে নিজে কৰক কৰিব ইচ্ছা আছে নিজে কৰ না বেলেগ কিয় ইমান সমালোচনা কিহৰ আকৌ সমালোচনা আৰে মোৰ ভিডিঅ' ভাল নহয় বোলে ভাল নহয় নিজে বনা না নিজে বনাই ল না মোৰ ভিডিঅ'ৰ ওপৰত কিয় ইমান লাগি আছা মোৰ ভিডিঅ' ভাল হয় নহয় ৰাইজে ক'ব 2-এজনে ক'লেতো মই বুজি নাপাম ন গম নাপাম মই কেনেকৈ গম 2-এজনে ক'লেতো নহ'ব ন ৰাইজে ক'ব গোটেইখিনি ক'ব ভাল বেয়া হৈছে নে নাই আৰে বেয়া মই নিজে মানি লওঁ বেয়া হৈছে বুলি সেইটো মই নিজে মানি লওঁ কাৰণ মোৰ হয় মই জনা নাই মই গোটেইখিনি সম্পূৰ্ণ জনা হোৱা নাই কথা ক'ব জনা হোৱা নাই ভালকৈ কণ্টেণ্ট ল'ব জনা হোৱা নাই মই সেইখিনি সঁচা কথা কিন্তু বেলেগৰ আগত কৈ লাভ নাই সেইখিনি যদি পাৰে মোৰ আগত কওক মই বেয়া পাম নেকি থৰি না মাৰিম মই তাক কাৰোবাক মই মাৰিম নেকি বেয়া হ'ব বুলি ক'লে মই শিকিম মই বুজিম হয় মোৰ অমুকটো ভুল হৈ আছে হয়তো অমুকটো মোৰ ভুল হৈ আছে সেইখিনি মই শুধৰাব লাগিব গতিকে বেলেগৰ আগত কৈ এইবিলাক লাভ নাই ক'লে মোৰ আগত কওক মই কাৰো শত্ৰু নহয় পাৰ্চনেল শত্ৰু মোৰ কাৰো লগত নাই বেয়া পাইছে কিবা কৈছে মই সেইটো বেয়া নাপাওঁ কিন্তু বেলেগৰ কৈ লাভ নাই ভিডিঅ' নিজে বনাইছা না এটা ভিডিঅ' লগত কিমান কষ্ট হয় সেইটো বনোৱাজনেহে গম পায় ভিডিঅ' বনোৱাৰ পৰা আপলোড দিয়ালৈকে কিমানখিনি মাজত কষ্ট হয় বা শেষত কষ্ট হয় সেইখিনি বনোৱাজনে গম পায় এনেই ঘৰত বহি মোবাইলটো লৈ বকি থাকিলে নহ'বতো চব কথা বকি থাকিলে নহ'ব সেই 2-3জনৰ মতে মই নচলোতো সেই 2-3জনৰ মতে মই নচলোঁ কিয় চলিম মই কাৰণ প্ৰায় সংখ্যকে ভাল হ'ব বুলি কৈছে যদিও ভাল হোৱা নাই ভাল হ'ব বুলি কৈছে চেষ্টা কৰ বুলি কৈছে ভাল হ'ব ইন ফিউচাৰ ভাল হ'ব কৰি যাই থাক ভাল হ'ব গতিকে মই সেইখিনি মানুহৰ কাৰণে কাম কৰিম নে মই এই 2-3জনৰ কাৰণে কাম কৰিম মইতো সেইখিনি মানুহৰ কাৰণে কাম কৰিব লাগিব এই 2-3জনৰ কথাত যদি মই ৰৈ যাওঁ তেনেহ'লে কি হ'ব সেইসকলক মোক দুখ দিয়াৰ দৰে হ'ব মোৰ গতিকে মই সেই 2-3জনৰ কাৰণে মই ইউটিউবটো বাদ দিব নোৱাৰোঁ কেতিয়াবাতো মোৰ এনেকুৱা লাগে মই ইউটিউবটোৱে বাদ দি দিম আৰু এই ভিডিঅ' নবনাওঁ এনেকুৱা লাগি যায় এনেকুৱা হ'লে মই ইউটিউব সঁচাকৈ বাদ দি দিম সঁচা বাদ দি দিম মই এতিয়া আৰে এটা ভিডিঅ'ৰ নামত কিমান কষ্ট হয় সেই বস্তুটো
কিয় বুজি নাপোৱা কিছুমানে এটা ভিডিঅ' এনে হৈ নহয়তো কিছুমানে ভাবি আছে পথাৰৰ মাজত পূৰা বকি আছে যি পাই তাকে বকি আছে আৰু বকি থকাখিনি মই এৰি দিলোঁ তাৰ পিছৰ কামখিনি যিখিনি কাম থাকে সেইখিনি কাম কিমান হাৰ্ড টাচিং সেইটো বুজি পায় নেকি কিছুমানে কোনেও বুজি নাপায় কাৰণ কৰাখিনিয়ে বুজি পায় সেইকাৰণে ইউটিউবাৰক কেতিয়াও বেয়া বুলি নকয় বেয়া বুলি নকয় কাৰণ সেই পৰিশ্ৰমখিনি কষ্টখিনি বুজি পায় আৰু মই নিজক কেতিয়াও ইউটিউবাৰ বুলিও মই নাভাবোৱেই কাৰণ মই সেইখিনি এতিয়া বৰ্তমানলৈকে সেইখিনি পৰিশ্ৰম কৰাই নাই মাজে মাজে সময় দি আছোঁ ডেইলি সময় দিব পৰা নাই ভাল লাগে আপোনালোকৰ কিছুমান কমেণ্ট পঢ়ি পেলাই ভাল লাগে আপোনালোকে বহুতে উৎসাহ দিয়ে আৰু প্ৰায় সংখ্যকে 90% উৎসাহ দিছে ভাল পাইছোঁ মই সেইখিনি কিন্তু তাৰ মাজত কিছুমান থাকিব সেইবিলাক মই বাৰু ইগন'ৰ কৰিম সদায় ইগন'ৰ কৰি যাম এই কিছুমান আপোনালোকৰ কিছুমান ভাল লগাবোৰৰ কথা কৈছোঁ মই যিসকলে ভাল পায় মোৰ ভিডিঅ' সেইসকলৰ কাৰণে মই ভিডিঅ' সদায় বনাই যাই থাকিম কেতিয়াও মই এৰি নিদিওঁ ইউটিউব কেতিয়াও এৰি নিদিওঁ মই সদায় যদিও নোৱাৰোঁ মই আমাৰ মান পিছত হ'লেও এটা ভিডিঅ' দি যাম আপোনালোকৰ কাৰণে ভিডিঅ' ভাল নহয় নাচালে হ'ল থৰি না মই আপোনাক জোৰ কৰিব পাৰিম থৰি না মই আপোনাক ফ'ৰ্চ কৰিব পাৰিম মইতো নোৱাৰোঁ সেইখিনি কৰিব মোৰ যদি বেয়া লাগে মই কিয় চাম কথা সেইটো ন মোৰ যদি বেয়া লাগে মই কিয় চাম আপোনালোকেও নাচালে হ'ল কিছুমানে আপোনালোকেও কিছুমানে নাচালে হ'ল যদি বেয়া লাগে আপোনালোকৰ মোবাইল আপোনালোকে চাই নাচায় আপোনালোকৰ নিজা কথা ইউটিউবৰ বাহিৰেও মোৰ বহুত টেনশ্যন আছে ইমান সহজ নহয় জীৱনটো মই আপোনালোকৰ ওচৰত হাঁহি ধেমালি কৰি থাকোঁ কাৰণ আপোনালোকে অলপ সাহস ময়ো সাহস সেই সুবিধাতে বহুত টেনশ্যন আছে মই কেৱল ইউটিউবতে লাগি থকা নাইতো ইউটিউবৰ পৰা মই বহুত পইচা পাই থকা নাইতো ইউটিউবে মোক খুৱাই থকা নাইতো কেৱল মই এটা ইচ্ছা শক্তি আছে কাৰণে মই এইটো কৰি যাই আছোঁ ভালে হওক বেয়া হওক সেইটো মই চোৱা নাই কিছুমানেতো কৈছে তাৰ মাজত বহুতেই কৈছে ভাল হোৱা বুলি ভাল যদিও হোৱা নাই তেওঁলোকে ছাপৰ্ট কৰিছে ভাল হ'ব বুলি কৈছে 100% হোৱা নাই 100% কাৰ হয় যিমান ডাঙৰ ইউটিউবাৰ আছে গোটেইখিনি চালে হ'ল আৰম্ভণি ভিডিঅ'বিলাক চালে হ'ল কেনেকুৱা এটা ভিডিঅ' বনায় আৰু এতিয়া কেনেকুৱা তেওঁলোকৰ চাবচোন তো আজিৰ ভিডিঅ'টো ইমানেই আছিল মোৰ অলপ খং উঠিছিল কাৰণে মই ভিডিঅ'টো বনালোঁ আৰু অলপ মোৰ ক'ব লগা আছিল কাৰণে বনাই দিলোঁ তো আপোনালোক সকলোৱে বেয়া নাপাব মই 2-4জনকে কৈছোঁ কথাখিনি কোনেও গাত পাতি নল'ব আৰু যদি কিবা মোৰো ভুল হয় তেনেহ'লে জনাই দিব কমেণ্টত মই কেতিয়াও বেয়া নাপাওঁ অমুকটো হোৱা নাই অমুকটো শুধাৰি ল'ব তমুকটো হোৱা নাই শুধাৰি ল'ব পাৰ্য মানে মই যিমানখিনি পাৰোঁ সিমানখিনি মই শুধাৰি ল'ব চেষ্টা কৰিম সেইখিনি মই নিজে কৰি ল'ম গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল ধন্যবাদ জয় অসম